খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে কুশলে আছে স্বাগতম জনাইছোঁ মোৰ আজি নতুন ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো হ'ল কাতি বিহু আৰু কাতি বিহুত এতিয়া ৰাতিপুৱা পথাৰত যাব লাগে পথাৰত গৈ ধুনীয়াকৈ ধানখিনি চাই আহিমগৈ ফাৰ্ষ্টে ধানখিনি চাই এটা তামোল পাত মাৰিব লাগে আৰু তামোল পাত মাৰোঁ সন্ধিয়ালৈ চাকি বন্তি জ্বলাম আপোনালোকক সম্পূৰ্ণকৈ দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই যাওক আৰু ভিডিঅ' যদি চাই ভাল লাগে লাইক কমেণ্ট লগত চেনেলটো ছাবস্ক্ৰাইব কৰিব তেনেহ'লে ব'লক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু মোৰ ফালৰ পৰা সকলো বন্ধু বান্ধৱীলৈকে কাতি বিহুৰ হিয়া ভৰা শুভেচ্ছা থাকি আমি ধুনীয়াকৈ পথাৰলৈ গৈ আছোঁ এইফালে তামোল পাত লৈ লৈছোঁ এয়া তামোল পাত লৈ গৈ আছোঁ পথাৰলৈ আৰু আপোনালোকে ভিডিঅ'বোৰত বহুত মৰম চেনেহ দিছে ভাল লাগিছে যাতে আগলৈকো এনেকুৱা মৰম চেনেহ দি যাব আৰু এনেকুৱা মৰম চেনেহবোৰ পালে ভাল লাগে আৰু আপোনালোকে বহুত মৰম চেনেহ দিছে আগলৈকো এনেকুৱা মৰম চেনেহ দি যাব এতিয়া ধুনীয়াকৈ পথাৰৰ মাজে মাজে ধানৰ মাজে মাজে গৈ আছোঁ পথাৰলৈ যাওঁ ধুনীয়াকৈ ধানবোৰ চাওঁগৈ ফাৰ্ষ্টে কেঁচা চেঁচা কৰোঁগৈ গৈ পাতটো মাৰিব লাগে তেতিয়াহে গৈ আছোঁ পথাৰৰ মাজে মাজে এতিয়া পথাৰৰ ধানবোৰ চাওক কি ধুনীয়া লাগে এই চাওক চবফালে মানে ধানবোৰ ওলাই ধুনীয়াকৈ পথাৰ ঘূৰি আছোঁ এতিয়া মানে ঘূৰি ল'ব লাগে ঘূৰি লৈ ধুনীয়াকৈ ধানবোৰ চাই ল'ব লাগে চাই বৈ তাৰপিছত তামোল পাতটো মাৰিব লাগে মাৰি সেয়া কৰিব লাগে এতিয়া ঘূৰি আছোঁ পথাৰৰ মাজত ধান আমাৰ তামোল পাত মাৰিলোঁ মাৰি ধুনীয়াকৈ ইয়াত কেঁচা কৰিলোঁ আৰু এতিয়া ইয়াৰ কামখিনি হৈ গ'ল আৰু সন্ধিয়ালৈ আহিব লাগিব আহি ধুনীয়াকৈ চাকি বন্তি জ্বলাব লাগিব এইফালে আমাৰ ধুনীয়াকৈ এইটো তুলসী ভেটি ইয়াতে ধুনীয়াকৈ বনাইছোঁ আৰু সন্ধিয়ালৈ পূজা ভাগ ইয়াতে কৰিম আৰু আমি ইয়াৰ ধুনীয়াকৈ কামবোৰ কৰি আছোঁ এতিয়ালৈকে ইয়াৰ কামবোৰ হোৱা নাই কামবোৰ ধুনীয়াকৈ কৰি লওঁ এতিয়া আমাৰ ধুনীয়াকৈ ইয়াৰ কাম বনবোৰ কৰা হৈ গ'ল এয়া এইটো তুলসী পুলি লগালোঁ লগাই কৰি মুচিলোঁ ধুনীয়াকৈ মুচি কৰি ইয়াৰ যিমানখিনি কাম আছিলে কামখিনি হৈ গ'ল আৰু সন্ধিয়ালৈ পূজা ভাগ কৰিব লাগিব আৰু মানে গেটখন লগাই থৈ দিছোঁ মানে ছাগলীবোৰ আহি অকণ দিগদাৰ কৰে এতিয়া আমি ধুনীয়াকৈ ওলালোঁ ওলাই পেলাই এইফালে এয়া ল'লোঁ এইডাল মানে চাকি জ্বলাব লাগিব আৰু এইফালে কেৰি বেগত ধুনীয়াকৈ চব যোগাৰ লৈ লৈছোঁ আৰু গৈ ধুনীয়াকৈ সোনকালে চাকি গছ জ্বলাই থৈ আহোঁগৈ সেইজনীকো যাব লাগে ইয়াকো লৈ যাওঁ বুলি ভাবিছোঁ আকৌ পথাৰত আকৌ অকণমান দিগদাৰ হ'ব নহয় সেইকাৰণে নিনিও মানুহ তাই যাওঁ মাৰি আছে কোৱা কিবা এটা কোৱা হেপী কাতি বিহু কোৱা তোমাৰ নামটো কৈ দিয়া নামটো কৈ দিয়া অঁ গাৰ্গী বুলি কৈ দিয়া আৰু আমি ধুনীয়াকৈ যাওঁ এতিয়া চাকি গছ জ্বলাই থৈ আহোঁ পথাৰত আৰু মানে অলপ সোনকালে যাওঁ কিয় পথাৰৰ মাজত অলপ সোনকালে যাব লাগে পানী আছে যিহেতু সোনকালে গৈ চাকি গছ জ্বলাই থৈ আহোঁগৈ ধুনীয়াকৈ আহি পাই গ'লোঁ পথাৰ আৰু পথাৰ আহি পেলাই এয়া চাকি বন্তি ধুনীয়াকৈ ৰেডি কৰিলোঁ আৰু এতিয়া ধুনীয়াকৈ চাকি গছ জ্বলাই লওঁ যেতিয়া আমাৰ ধুনীয়াকৈ চাকি বন্তি জ্বলোৱা হৈ গ'ল এতিয়া ঘৰত যাওঁ ঘৰৰ বাকী যিমানখিনি কাম আছে ঘৰৰ কামখিনি কৰোঁগৈ আৰু গাইছ ধুনীয়াকৈ আমি পথাৰৰ পৰা চাকি জ্বলাই আহিলোঁ বাগানত এতিয়া বাগানতে গছ ধুনীয়াকৈ জ্বলাই দিছোঁ বাগানত চাকি জ্বলাইছোঁ কৃষ্ণ প্ৰভু আই লক্ষী মাই আৰু এতিয়া আমাৰ ধুনীয়াকৈ চাকি বন্তি জ্বলোৱা কামখিনি হৈ গ'ল আৰু ধুনীয়াকৈ চাকি বন্তি জ্বলোৱা যিমানখিনি জ্বলাবলগীয়া আছিল জ্বলালোঁ আৰু এতিয়া ধুনীয়াকৈ তুলসী পুলিখিনি কামখিনি কৰি পেলাই ধুনীয়াকৈ তুলসী গছৰ চাকি বন্তি জ্বলোৱা হ'ল আৰু এইফালে এখন ধুনীয়াকৈ শৰাই দিছোঁ এয়া সময় মাগো ভকতি সমস্ত মস্তকমণি নিজ ভকতৰ ভজ যাৰ নাম কৃষ্ণ নাম নামে ভৱ সিন্ধুতো ধুনীয়াকৈ পূজা পাতি কৰা হৈ গ'ল এয়া প্ৰসাদ এতিয়া আমি ধুনীয়াকৈ প্ৰসাদ খাওঁ আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেল নতুনকৈ ভিডিঅ' চাইছে তেওঁলোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব বাই বাই